নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় সকলো ভালে আছে ময়ো ভালে আছো আৰু আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅটো হৈছে বিশেষকৈ ছোৱালীবোৰৰ বাবে মানে সৰস্বতী পূজা স্পেশাল সৰস্বতী পূজা বুলি ক'লে ছোৱালীবোৰৰটো গাত ততে নাইকিয়া হয় নহয় জানো আৰু এই সৰস্বতী পূজাৰ ওপৰত ৰাখিয়ে মই আজি কেইটামান মেখেলা-চাদৰৰ লুক দেখুৱাম বুলি সৰস্বতী পূজা বুলি ক'লে ছোৱালীবোৰৰ মনটো কেনেকুৱা লাগে হেতু বাৰু ভালকৈ মই ফিল কৰো কাৰণ হেতু সময় আমিও পাৰ কৰি আহিছো এতিয়া বাৰু বিয়া হলো লৰাৰ মাক হলো এতিয়া বাৰু হে ফূৰ্তিটো নাইকিয়া হল বাকি কলেজ স্কুল পঢ়ুতেটো সৰস্বতী পূজা বুলি ক'লে কবই নেলাগে একেবাৰে এমাহ মানৰ আগৰ পৰা মেখেলা-চাদৰ বিচৰা শাৰী বিচৰা লগত মেচিং জুৱেলাৰী বিচৰা কত কি যে কাম থাকে আমাৰ আৰু আজিকালিটো ছোৱালীবোৰটো নিজৰ মেখেলা-চাদৰে থাকে আমাৰ সময়ত আকৌ তেনেকুৱা নাছিল আগতে আমি কি কৰো ওচৰৰ কাৰোবাৰ যদি ধুনিয়া মেখেলা-চাদৰ আছে বা শাৰী আছে তেওঁলোকৰ ঘৰলৈ যাও খোজো যে দিব নেকি সৰস্বতী পূজাত পিন্ধি যাম বুলি লৈ আহো আৰু নহলে মাৰ পৰা কাপোৰখিনি খুজু মাৰ কিমান ভাল কাপোৰ আছে চাও তাৰ ভিতৰত যদি পছন্দ হয় লও আৰু হে তেনেকৈ আমাৰ মানে সৰস্বতী পূজাটো চলি যায় আৰু স্কুল যাও কলেজ যাও সেৱা কৰো প্ৰসাদ খাও খিচিৰি পুৰি এইবোৰ খাই মেলি গধূলি ঘৰলৈ ঘূৰি আহো আৰু তেনেকৈ আমাৰ সৰস্বতী পূজাটো আমি পাৰ এইবোৰ কথা বাৰু থাকক পাছে পৰে কেতিয়াবা পাতিম কাৰণ নিজৰ স্কুল কলেজৰ কথা ওলালেতো হেকে নহয় কৈ থাকিবলৈ মন যায় বাকি আজি ভিডিঅ'টি স্টাৰ্ট কৰো আজি মই ছোৱালীবোৰৰ বাবে লৈ আহিছিলো মেখেলা-চাদৰৰ কেইটামান লুক সৰস্বতী পূজা বুলি আশা কৰো আপোনালোকে চাই ভাল পাব তেতিয়া হলে ভিডিঅ'টি চাওক প্ৰথম লুকটোৰ বাবে লৈছো মই এযোৰ ধুনিয়া পিংক পাটৰ মেখেলা-চাদৰ ধুনিয়া বেবি পিংক কয় একদম মানে কালাৰটো দেখিলে মৰম লাগি যায় পাটৰ হয় চাদৰখন কেঁচা পাট মেখেলা আৰু ব্লাউজ পিয়ৰ পাট এখন ইয়াত ধুনিয়া ডাৰ্ক পিংক আৰু হোৱাইটৰ কাম কৰা আছে আৰু গোটে কাপোৰযোৰ হৈছে লাইট পিংক এখন মেখেলা আৰু ব্লাউজ আৰু লগত মই জুৱেলাৰী পিন্ধিম পাৰ্ল জুৱেলাৰী ডিগিট মই পিন্ধ থকা ডালৰ নিচিনা একেই অকমান কালাৰটো বেলেগ হয় এটা আৰু লগত ষ্টনৰ কানফুলি আৰু ভাবিছো কুপাটা কৰিম তাত হোৱাইট কালাৰ ফুল লগাম যেটো আজিকালি কিনিবলৈ পাই নপোৱা আৰু লগত লম এটা ধুনিয়া বেগ যতিয়াটো মনি লগা আছে ধুনিয়াকৈ মিলি যাব কাপোৰযোৰ লগত মোৰ জুৱেলাৰী লগত বাকি মই ধুনিয়াকৈ গুটেই কাপোৰযোৰ পিন্ধি মেলি আপোনালোকক দেখুৱাম চাই থাকিব সেকেন্ড লুকটোৰ বাবে মই লৈছো এযোৰ ৰঙা ঘিচা মেখেলা-চাদৰ আৰু যিসকলে ঘিচা কাপোৰ পিন্ধিছে তেওঁলোকে নিশ্চয় গম পাইছে যে কাপোৰযোৰ বহুত লাইট ওয়েট হয় পিন্ধিবলৈ বৰ আৰাম মানে সৰু ছোৱালীসকলে পিন্ধিবলৈ নিশ্চয় ভাল পাব তেওঁলোকে ফুৰা চকা কৰিবলৈ ভাল পাব পূজা দিনত এযোৰ লৈছো লগত মই পিন্ধিম অসমীয়া জুৱেলাৰী ডিঙিত কাণত এয়া আঙঠি মুঠিখাৰু আৰু সুদিত লগা মই দুপা গোলাপ ফুল যি দুপা আজিকালি কিনিবলৈ পায় সকলো ধৰণৰ কালাৰতে পায় ইয়াত ধুনিয়াকৈ ক্লিপৰ দৰে আছে লগাই ল'ব পাৰি উপাত এয়া লগা আৰু বেগ লম এটা মই জুটৰ বেগ আৰু এইটো হৈছে মোৰ সেকেন্ড লুক তেতিয়াহলে এই কাপোৰযোৰ মই ধুনিয়াকৈ পিন্ধি ভিডিঅ' এটা কৰি দিম আপোনালোকে চাই থাকিব এইবাৰ আপোনালোকক দেখুৱাব লৈছো এযোৰ টছ মুগা মেখেলা-চাদৰ যত ধুনিয়াকৈ কলা সৰুকে ফুল আছে বেছি হেভি নহয় সিম্পল হয়
এইযোৰ পিন্ধিম মই থাৰ্ড লুকটোৰ বাবে এইযোৰ লৈছোঁ মই আৰু লগত কিন্তু মই ইয়াৰ মেচিং ব্লাউজ নিপিন্ধো লগত পিন্ধিম মই এটা ব্লেক কালাৰ টপ জুৱেলাৰী পিন্ধিম মই ধুনীয়া থুৰিয়া এযোৰ যিযোৰ মই মোৰ অসমীয়া গহনাৰ কালেকশ্যন ভিডিঅ'টোত মই দেখুৱাইছিলোঁ চেইন দুডাল ওলমি আছে ইয়াত এইটো পিন্ধিম মই কাণফুলি তাৰপিছতে আঙুঠি এটা পিন্ধিম আৰু মই কঁকালত বেল্ট এটা লগাম যেটো আজিকালি লগাইছে ওলাইছে ধুনীয়াকৈ ফেশ্বনত বেল্ট এটা লগাম হাতত এটা ঘড়ী পিন্ধিম আৰু ব্লেক কালাৰ এটা বেগ বস ইমানে এইটো হৈছে মোৰ থাৰ্ড লুক এতিয়া আহো মোৰ শেষৰ লুকটো মানে ফৰ্থ লুকটো তাৰ বাবে লৈছো মই এযোৰ ধুনীয়া নুনি কটনৰ মেখেলা চাদৰ বৰ ধুনীয়া কালাৰটো কি বুলি কম জানো লাইট ব্লু তেনেকুৱা কালাৰ যত ইয়াত হালধীয়া ধুনীয়া ফুল আছে পিন্ধিবলৈ বৰ আৰাম হ'ব পাতল হ'ব মানে একো দিগদাৰ নেপাব ছোৱালীবোৰে পিন্ধি মই এই ফৰ্থ লুকটোৰ লগত ভাবিছো ষ্টাইলটোৰ লগত অকমান কিবা এটা খেলো আশা কৰো ভাল পাব আপোনালোকে মই মেখেলা চাদৰৰ লগত এটা একে সেম কালাৰ ব্লেজাৰ এটা পিন্ধিম বুলি ভাবিছো চাওচোন কেনেকুৱা লাগে লুকটো আৰু যদিহে বতৰটো অকমান ঠাণ্ডা হয় তেতিয়াতো কথাই নাই ব্লেজাৰ পিন্ধিছো মই ঠাণ্ডাৰ পৰা অকমান ৰেহাই পাম আৰু লগতে লুকটো অকমান ষ্টাইলিশ লাগিব এতিয়া কথা হল জুৱেলাৰী কি পিন্ধো ভাবি পোৱা নাই কাৰণ ব্লেজাৰ পিন্ধিছো আৰু ব্লেজাৰ পিন্ধিলে বেছি হেভি জুৱেলাৰী পিন্ধিলেও বেয়া লাগিব সেইবাবে ৰিং নিচিনা ধুনীয়া কাণফুলি এযোৰ লৈছো আশা কৰিছো অলপ ভাল লাগিব সাজিব বুলি আৰু এটা ঘড়ী পিন্ধিম আৰু এটা মই বেল্ট লগাম ব্লেজাৰৰ ওপৰত আৰু এটা ব্ৰাউন কালাৰ বেগ এয়া আছে মোৰ ফৰ্থ লুক এইকেইটা আছিল আজি সৰস্বতী পূজা বুলি আপোনালোকক দেখুৱাবলৈ লোৱা মোৰ লুক চাৰিটা উইথ মেখেলা চাদৰৰ লগত মই চাৰিটা লুক কৰিলোঁ আশা ৰাখিছোঁ আমাৰ ছোৱালীবোৰে চাই নিশ্চয় ভাল পালে আৰু আশা ৰাখিছোঁ যিসকলে এতিয়াও যদি ভাবি আছিলে যে কি পিন্ধি যাম কি নিপিন্ধিম তেতিয়াহ'লে নিশ্চয় মোৰ এই ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও সহায় কৰিছে অকল ছোৱালীবোৰ বুলিয়ে নহয় মোৰ দৰে বিয়া হোৱা মহিলাসকলেও এইকেইটা ষ্টাইল কৰিব পাৰে আপোনালোকেও যাওক সৰস্বতী পূজা চাওক ফূৰ্তি কৰক ফুৰক আৰু ছোৱালীবোৰকো যাওক হাজি কাছি যাওক মাৰ আশীৰ্বাদ লওক যাতে পঢ়া শুনাবোৰ ভাল হওক মনে বিচৰা ধৰণে ৰিজাল্টবোৰ পাওক আপোনালোকে তেতিয়াহ'লে শুভেচ্ছা থাকিল সৰস্বতী পূজাৰ তেতিয়াহ'লে ইমানতে সামৰণি মাৰিছো আজিৰ ভিডিঅ'টি পুনৰ লগ হ'ম এটা নতুন দিনত নতুন ভিডিঅ'লৈ নতুন বিষয়বস্তুলৈ মাথো আপোনালোকে মোৰ চেনেলটোত মৰম দি থাকিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল নতুন মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিহে যাব চেনেলটো তেতিয়াহ'লে আজিলৈ আহিছো সকলো ভালে থাকক হাঁহি থাকক নমস্কাৰ